हेलो दोस्तों की खबर सबলৰ মাজলৈ আৰু এটা নতুন জবৰ আপডেট লৈ আইছো টাটাৰ মটৰ্ছৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে আৰু এই পদবোৰ আপোনালোকে এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশন কিমান লাগিব কিমান এস্টিমেট লাগিব কিমানটা পদ খালি আছে ফুল ইনফৰমেশন এই ভিডিওটোৰ মাধ্যমে দিব বিচাৰি যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব যেতিয়া আমি নতুন ভিডিও আপলোড কৰো আপোনালোকে আগতীয়াকৈ আমাৰ ভিডিওবোৰ পাবৰ কাৰণে বলক আজি আমি ভিডিওটো আৰম্ভ কৰো এটা অভাৱিও দিব বিচাৰো আপোনালোকক অৰ্গানাইজেশ্যন নেম হৈছে টাটা মটৰ্ছ পোষ্ট আছে 4396 টা কোৱালিফিকেশন 10 পাস 12 পাস গ্ৰেজুৱেট পাস কৰিলে আপোনালোকে এই পদবোৰত এপ্লাই কৰিব পাৰিব সিলেকশন প্ৰসেস ক'বলৈ আপোনালোকৰ ইন্টাৰভিউ তাৰপিছত আপোনালোকৰ ডকুমেন্টছ ভেৰিফিকেশন কৰিব তাৰপিছত অনলাইন ডেট আপোনালোকৰ 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা ইয়াৰ অনলাইন ষ্টাৰ্ট হৈছে আৰু এই লাষ্ট ডেট 28 অক্টোবৰ 2025 ৱেবছাইটটোৰ নাম হৈছে tatamotors.com नेम ऑफ द पोस्ट को बोले आपनलोकर सुपरवाइजर पोस्ट আছে असिस्टेंट इंजिनियर আছে एग्जीक्यूटिव আছে ग्रेजुएट ट्रेनर इंजिनियर আছে अकाउंटेंट আছে वर्कशॉप इंचार्ज আছে इंजिनियर আছে एरिया मैनेजर আছে टेरिटरी सेल्स मैनेजर আছে प्रोडक्ट स्पेशलिस्ट আছে एज लिमिट दिसे आपनलोकर 18 বছৰ পৰা 40 বছৰলৈ যদি आपनलोকৰ বয়স হৈছে তেনেহলে आपनलोকে এই পদবোৰ এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশন আপোনাক কোৱা হৈছে 10 পাস 12 পাস আৰু গ্ৰেজুৱেট পাস কৰিলে আপোনালোকে এই পদবোৰত এপ্লাই কৰিব পাৰিব পে স্কেল আপোনালোকে পাব 48000 পৰা 58000 লৈ আপোনালোকে পে স্কেল পাব প্ৰতি মাহে সিলেকশন প্ৰসেস আপোনালোকৰ ইন্টাৰভিউ আৰু ডকুমেন্টছ ভেৰিফিকেশন হ'ব এপ্লিকেশন ফিজ ক'বলৈ আপোনালোকৰ জেনেৰেল OBC EWS SC ST কেণ্ডিডেট কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব দৰকাৰ নাই সো আপোনালোকে যদি এই পদবোৰ কাৰণে ইন্টাৰেষ্টিং হয় এলিজিবল হয় তেনেহলে পদবোৰ আপোনালোকে এপ্লাই কৰি ল'ব আৰু এইটো ইনফৰমেশন দিব লাগে যদি ভাল লাগে লাইক